So hello guys, welcome back to my channel and welcome back to the new episode. So পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা থাকিল আৰু এতিয়া প্ৰায় মৰ্নিং হৈছে 5টা বজাত আৰু আমাৰ এটা আজি ৰাইড আছে মানে চাইকেল লৈ বহৰমপুৰটো ষ্টেডিয়াম হ'ব। তো চাইকেল লৈ পুৰা ৰেডি, চাইকেলত ফ্লেগ লগাই লৈছোঁ আৰু এইবাৰ আপোনালোকে গম পাইছে যে ফ্লেগটো পুৰা কম্পালচৰি। চ' বাইক হওক বা চাইকেল হওক বা গাড়ী হওক চবতে ফ্লেগ লাগিবই। তো এতিয়া মানে ওলাইছোঁ ৰেলীৰ কাৰণে আৰু আমাৰ গোটেই গ্ৰুপটো আহি গ'ল, তো তাতে লাইন আপ কৰিব। চ' মই এবাৰ চাওঁ, বহৰমপুৰত গৈ আপোনালোকক লগ পাম। চ' গাইজ ফাইনেলি মই আহি বহৰমপুৰত পাই গ'লোঁ এণ্ড আমাৰ যিটো লাইন আপ, তো আপোনালোকে এইটো দেখিছে লাইন আপটোৰ পৰা মই চিনেমেটিকত দেখাই দিম। চ' এতিয়া অলম'ষ্ট প্ৰায় 6টা মানে বাজিল, আমি মানে প্ৰায় 6:15 মানত ইয়াৰ পৰা ওলাই দিম। ত' গোটেইখিনি আহি পাইছেহি। চ' ইয়াৰ পৰা এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট হ'ব। চ' গাইজ ৰাইডত কেনেকুৱা লাগিব আজি, কেনেকুৱা ফিল আহিছে? মজা পুৰা অপি ন? কেনেকুৱা আনিছা? সুখ লগা নাই? কেইটা বজাত আহিলা? 5টাত। এতিয়া কেইটা বাজিল? মজা লাগিছে ৰখি গৰমত। আৰু এইফালে বা এইটো নহ'ব ৰাইডত, এইটো নহ'ব দেই, খুলি ল'ম এইটো নহ'ব। তো গোটেইখিনি ৰেডি হৈছে অলম'ষ্ট, চবেই দেখিছে চাইকেলত পূৰা ফ্লেগ এখন অকণ লৈ হৈছে। এইবাৰ মানে ফ্লেগটো কম্পালচৰি, বাইক হওক গাড়ী হওক চাইকেল হওক চবতে ফ্লেগ কম্পালচৰি। চ' চবেই ফ্লেগ লগাই লৈছে আৰু এতিয়া ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। আমি ষ্টপ ল'মগৈ বৰঘাটত এণ্ড বৰঘাটটো আমি হেৰিয়াত যাম ষ্টেডিয়াম। তো বৰঘাটত গৈ কিনে গোটেইখিনি কিবা এটা খাই ল'মগৈ, তাৰপিছত ষ্টেডিয়াম যাম। তো চেলতে আহে। চ' গাইছ আমি বহৰমপুৰৰ পৰা ওলাই দিছোঁ এণ্ড আমাৰ গোটেই টিমটো বেকত, গোটেই টিমখিনি আহি আছে। চ' আমি মানে এটা পূৰা লাইন আপত যাম, লাইন আপ মিলাই যাম। তো ইয়াৰ পৰা গৈ আছোঁ আৰু আজি মানে বহুত ভাল লাগিছে, কাৰণ এনেকৈ মই প্ৰথমবাৰ ওলাইছোঁ। এনেই আগতে বাইক ৰেলীত ওলাইছিলোঁ, কিন্তু এইবাৰ চাইকেল লৈ বহৰমপুৰৰ ফালৰ পৰা ফাৰ্ষ্ট ওলাইছোঁ আমাৰ এইটো ৰেলী। তো চাওঁ, প্ৰত্যেকবাৰ আমি ট্ৰাই কৰিম এনেকৈ ওলাবলৈ। তো আজি ফিলেই বেলেগ বহুত। বহৰমপুৰ ক্ৰছ কৰি এতিয়া আমি হাতীনিপেটা পাৰ হ'লোঁ। তো আমি এতিয়া মানে আমি যাম চিধা মেইন ৰোডটো দি আপোনাৰ গুমঠা গাঁও ওলাই যাম। তো ইয়াৰ পৰা যাওঁ, চাওঁ আগত ক'ত ষ্টপ লওঁগৈ। বাকী ভাল লাগিছে আজি, কিন্তু আজি বতৰটো অলপ ভালেই, ইমান এটা ৰ'দ দিয়া নাই, কিন্তু পিছত কি হয় নাজানো আৰু। বাইদেউ উপায় নাই। তো ইণ্ডিপেণ্ডেণ্ট ডে হিচাপত অলপ কষ্ট কৰিব লাগে দেশৰ হকে। চ' যাওঁ। চ' নাও গাইছ আমি মেইন ৰোডত উঠি দিলোঁ। চ' ইয়াৰ পৰা এতিয়া আমি যাম চিধা বৰঘাটত ষ্টপ ল'ম আৰু চবেই পূৰা চেফটিত ওলাইছোঁ। চাইকেল টাইকেল কালি পূৰা চবেই মেইনটেনেঞ্চ কৰি লৈছে আৰু পানী বটল বেগত চবেই লৈ লৈছোঁ। আৰু এতিয়া তেনেকৈ ৰাইডটো আমি ওলাইছোঁ। একচুৱেলি বহুত সোনকালে এটা কথা, ষ্টপ আহি নাপালেহি সোনকালে, তো সেইকাৰণে অলপ দেৰি হৈ গ'ল আমাৰ ওলোৱা। প্ৰায় আমি 6:30 মানত ওলাই দিছোঁ। তো অলপ দেৰি হ'ল, মানে গোটেইখিনি অহা নাছিল না, তো সেইকাৰণে এতিয়া আমি একদম চিধা বৰঘাট চবত উঠিম। তাৰপৰা কিবা এটা খাই কিনি একদম নগাঁৱলৈ যাম। ষ্টেডিয়ামত চাওঁ সোমাব যদি পাৰোঁ দেন সোমাম। তো এনেই আমি টাৰ্গেট লৈছোঁ ষ্টেডিয়ামলৈকে। তো চলো। পাই গ'লোহি বৰঘাট চক এণ্ড ইয়াতে আমি গোটেইখিনি ৰখিছোঁ। আমাৰ কমপ্লিট চাইকেলৰ যিখিনি মেম্বাৰ আছিল গোটেইখিনি ৰখিছে। চ' চবেই অলপ খাই কৰি লৈছে, যোনে যোনে যি খাই কৰি লৈছে। মানে ঘৰৰ পৰা ৰাতিপুৱা সোনকালে আছে ন, তো চবেইতো ব্ৰেকফাষ্ট কৰা নাই, নৰ্মেল কৰি আহিছে। চ' ইয়াতে চবেই ব্ৰেকফাষ্ট কৰিছেহি খাই কৰি লৈ। তো ইয়াৰ পৰা এতিয়া আমি যাম টাউন। তো যোৱাৰ আগতে আমি গোটেইখিনি গ্ৰুপ ফটো চটো উঠি লওঁ। তাৰপিছত আৰু আমাৰ খাওক সৰু পোৱালিহে ন, সৰু পোৱালিয়ে চিপছ খায়। আৰু এইফালে আছে আমাৰ বিশ্বদা। ত' আমি মানে মেনেজ কৰি আছোঁ। আৰু এইফালে আছে আমাৰ ছাৰ, যেন আমাৰ স্কুলৰ ছাৰ আছিল। চ' ইয়াৰ পৰা এতিয়া আমি টাউন যাম। চ' টাউনত আকৌ ষ্টপ দিম, তাত বহৰমপুৰলৈ যামগৈ। তাত আমাৰ খানা আছে, আজি খানা খাব লাগিব। লাইন আপ পাতিছোঁ মানে ফটো উঠিবলৈ। চ' গোটেই লাইন আপটো চাওক আপোনালোকে দেখিছে। এণ্ড এই লাইন আপটোৰ পৰা এতিয়া আমি যাম এইফালে টাউনত সোমাই দিমগৈ। চ' টাউনৰ পৰা যাম আৰু বলক। আমি মুৰিকলং দি সোমাই এতিয়া টাউনৰ ফালে আহি আছোঁ। এটা আগত দুটা আছে, মই এতিয়া আগত নাই, আপোনালোকক মই আগত আহি আছিলোঁ। এতিয়া মই অলপ লাহে লাহে চলাইছোঁ আৰু বাকীখিনিৰ পৰা লাহে লাহে চলাইছোঁ। চবৰে অলপ ভাগৰ লাগিছে, কাৰণ এতিয়া একাউণ্ট দিছে পূৰা ৰ'দটো বহুত ওলাই গৈছে।
তো সেইকাৰণে লাহে লাহে গৈ আছোঁ টাউনত গৈ আকৌ এটা ষ্টপ দিম তাৰপিছত আৰু ব্ৰহ্মপুৰলৈ যাম তাত আমাৰ খানাও আছে আজি তো খানা হ'বগৈ গোটেইখিনি তো লাহে লাহে এতিয়া টাউনত ফালে গৈ আছোঁ আমি এইফালে আহি পেলাই এটা টাউনত ইয়াতে ৰখিছোঁ মানে মৰি দলঙৰ যিটো তিনিআলিটো তো ইয়াতে ৰখিছোঁ অলপ মানে আমাৰ লগৰ কেইটামান পিছতে ৰখি গ'ল তাহাঁতে অলপ লাহে লাহে আহিছে চ' বেছি পিছ পৰি যাবৰ কাৰণে তাহাঁতৰ কাৰণে আমি ৰখি দিছোঁ অলপ সময় তো ইয়াৰ পৰা আমি আগলৈ যাম সিহঁতো আহি লওক আৰু বাকী কেনেকুৱা লাগিছে ৰাইজৰ খবৰ চাইকেল চাই কেনেকুৱা লাগিছে মজা আৰু অলপ ৰ'দ দিলে ভাল লাগিব Mama namaste. আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ এডাল কোনে দিছে আকৌ এবাৰ বন্দে মাতামটো কোৱা কোৱা সেই কোৱা সেইটো কৰোঁতে ভাগৰ লাগিছে কিন্তু তাত বেলেগ কৰোঁতে ভাগৰ নালাগে পাই গ'লে এণ্ড টাউনত গাইজ ভিৰ চাওক ভিৰ দেখিছে চব চাইডৰ পৰা গাইজ মানুহবোৰ ওলাইছে চ' আমি এতিয়া পূৰা ক্লকিংটো তাৰপৰা এপাক মাৰি আমি ষ্টেডিয়ামত অৱস্থান পাৰিলে সোমাম আৰু নাই কিন্তু টাউনত ভিৰ চাওক ত' কি হৈছে এইখন বাবে यहाँ वहाँ सारा जहाँ देख लिया कहीं भी तेरे जैसा कोई नहीं है 80 नहीं 100 दिन दुनिया घुमा मैं नहीं कहीं तेरे এতিয়া আমি সেইফালৰ পৰা আহি লাভাৰ ব্ৰিজৰ ওপৰত পালোহি মানে ষ্টেডিয়ামত সোমাম বুলি ভাবিছিলোঁ কিন্তু ষ্টেডিয়ামত ভিৰ চ' সোমাব নিদিয়ে সেইটো ৰাস্তা ব্লক কৰি দিলে চ' ইয়াতে আমি আহি পেলাই গোটেইখিনি ৰখিছোঁহি এতিয়া ইয়াৰ পৰা নেক্সট চাগে আমি ব্ৰহ্মপুৰলৈ যামগৈ ব্ৰহ্মপুৰ যোৱাৰ আগত আমি উৰিয়াগত এবাৰ ৰখিম তাৰ পৰা ষ্টপ দিম তাত গোটেইখিনি অলপ ভিডিঅ' কৰি পেলাই তাৰপিছত प्यार है बस तेरा চ' গাইজ আমাৰ ৰাইডটো কমপ্লিট হৈ গ'ল এণ্ড আমি অহা ভিডিঅ'টো নেদেখালোঁ কজ যাওঁতে দেখাইছোঁ যিহেতু হাতত দেখুৱা ইমান এটা প্ৰয়োজন নাই আৰু এতিয়া আমি চিধা আহিলোঁ আমাৰ কিয়ন ছাৰৰ ঘৰত মানে ইয়াত আমাৰ এটা খানা পাতিছে চ' চব ঘৰলৈ গ'ল আহি পেলাই তাত আকৌ ইয়াতে ওলাই কৰি আহিছে গোটেইখিনি ইয়াতে আছে এণ্ড এই দুজন ইয়াত মহাপুৰুষ দুইটা তো ইয়াত এটা খানা আয়োজন হৈছে তো সেইখিনি দেখাওঁ আপোনালোক বলক চ' এইফালে আমাৰ পূৰা খানা বনি আছে মাংস ন মাংস আছে ইয়াত আৰু এইফালে খালী কেৰাহী চবে খাব তো এতিয়া খাই কিনি চব ঘৰলৈ যাম আৰু কাইলৈ মোৰ পৰীক্ষাও আছে পঢ়িবগৈ লাগিব বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটোত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব বহুত দিনৰ মূৰত যিহেতু ভিডিঅ'টো বনাইছোঁ চ' অলপ মৰম দিব আপোনালোকে টাটা